খুব সোনকালে নিজৰ চৰিত্ৰ শুধৰাই লওক, নহ'লে আমি হাতত ডাণ্ডা লৈ ভাল পিটন দি বুজাই দিম। ইমান সহজ নহয় এটা সমাজ এটা জাতি আগুৱাই নিয়া, ইমান সহজ নহয়। যিমান সহজ হিমন্ত বিশ্ব শৰ্মাই ভাবি আছে যে অসমৰ অসমীয়া জাতিখন আগুৱাই নিবৰ কাৰণে যি পৰিকল্পনা তেখেতে হাতত লৈছে, তেখেতে হয়তো যোনটো প্ৰচেষ্টাৰে তেখেতে আগবাঢ়িব বিচাৰিছে, প্ৰচেষ্টাটো সঁচাকৈ একেবাৰে খুব নিন্দনীয়। কাৰণ এটা জাতিক কেতিয়াও ডমিনেট কৰি পেলাই আন এটা জাতিক কেতিয়াও উঠাব নোৱাৰি। কাৰণ এখন দেশ গঢ়িব হ'লে, এখন সমাজ গঢ়িব হ'লে প্ৰত্যেকজন জনগোষ্ঠী জাতি বা সমাজৰ মানুহৰ দৰকাৰ। হিমন্ত বিশ্ব শৰ্মা ভাবিছে যে অসমৰ হয়তো তেখেতৰ যি মনোবৃত্তি মনোকামনা যে অসমত যদি হিন্দু মুছলমান যদি ভাগ ভাগ কৰি দিয়া হয়, তেতিয়া হয়তো তেখেতৰ গাদী মানে চিৰদিনৰ কাৰণে হয়তো স্থায়ী হৈ থাকিব। কিন্তু এইটো একচুৱেলি ভুল, অসমৰ ৰাইজে বুজি পাইছে। কাৰণ এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। এফালে গৰু চুৰ কৰিছে, এফালে ভোট চুৰ, এইপিনে দুখীয়া মানুহৰ মাটি চুৰ কৰিছে। তাৰপিছত এই চৰকাৰখনে লাজ পাব লাগে, নিজে নিজে আচলতে চৰকাৰৰ পৰা আঁতৰিব লাগে। এখন দেশ গঢ়িব হ'লে, এখন সমাজ গঢ়িব হ'লে প্ৰত্যেকজন জনগোষ্ঠী জাতি বা সমাজৰ মানুহৰ দৰকাৰ। হিমন্ত বিশ্ব শৰ্মা ভাবিছে যে অসমৰ হয়তো তেখেতৰ যি মনোবৃত্তি মনোকামনা যে অসমত যদি হিন্দু মুছলমান যদি ভাগ ভাগ কৰি দিয়া হয়, তেতিয়া হয়তো তেখেতৰ গাদী মানে চিৰদিনৰ কাৰণে হয়তো স্থায়ী হৈ থাকিব। কিন্তু এইটো একচুৱেলি ভুল, অসমৰ ৰাইজে বুজি পাইছে। কাৰণ এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। কাৰণ লেতেৰা ৰাজনীতি, কিছুমান লেতেৰা ৰাজনীতিবিদৰ কাৰণে হয়তো আজি অসমৰ যি পৰিস্থিতি হৈছে, এয়া কিন্তু খুব দুখ লগা। সঁচাকৈ এইটো হ'ব নালাগিছিলে। কিন্তু অৱশেষত আমাৰ এই অসমৰ জনপ্ৰিয় শিল্পী হিয়াৰ আমোদ জুবিন গাৰ্গ তেখেতে যি প্ৰচেষ্টা, তেখেতৰ যি পৰিকল্পনা আছিলে, সঁচাকৈ এইটো দেখাই দিলে একেখন মঞ্চতে হিন্দু মুছলিম কোনো ভেদাভেদ নোহোৱাকৈ যে অন্তিম যাত্ৰাত জুবিন গাৰ্গ সঁচাকৈ অসমৰ ৰাইজক দেখাই দিলে যে একত্ৰিত হৈ একেলগে কাম কৰিলে সদায় দেশখন আগুৱাই যাব। আৰু আপোনালোকে সদায় দেশ আগুৱাই যোৱাৰ ক্ষেত্ৰত সদায় আপোনালোকে প্ৰত্যেক জাতি জনগোষ্ঠী একত্ৰিতভাৱে সহায় সহযোগ কৰিব। আৰু জুবিন দাৰ প্ৰচেষ্টা হয়তো ভগৱানৰ ইচ্ছা আছিলে, সফল হৈছে। আৰু যোনবিলাক অসমৰ লেতেৰা ৰাজনীতিবিদ আছিলে, তেওঁলোকৰ প্ৰচেষ্টা বিফল হৈছে। কাৰণ তেওঁলোকে ভবাৰ দৰে অসম এতিয়া নাই। কাৰণ অসমত এতিয়া সকলো জাতি জনগোষ্ঠী ভাতৃত্ববোধেৰে আছে। আৰু মই ভাবোঁ অনাগত দিনত অসমখন আগুৱাই নিবৰ কাৰণে এইটো প্ৰচেষ্টা হাতত ৰাখি পেলাই প্ৰত্যেকজন মানুহে যাতে ধৰ্ম বুলি নহয়, জাত পাত ভেদাভেদ এইবিলাক নকৰি পেলাই প্ৰত্যেকেই চেষ্টা কৰে যে এখন সমাজ, এখন দেশ, এখন ৰাষ্ট্ৰ কেনেকৈ আগুৱাই নিব পাৰি, তাৰে কামনা কৰক। আৰু এইটো প্ৰচেষ্টাৰে আপোনালোকে সকলোৱে আগুৱাই যাওক। আৰু লেতেৰা ৰাজনীতিবিদ কৰা মানুহবিলাকক পৰা ওফৰাই পেলাওক। 2026 চনত ইলেকশ্যন আহি আছে, আপোনালোকে চাওক কোনে জাতিৰ হকে কাম কৰে, দেশৰ হকে কাম কৰে, তেনেকুৱা মানুহক আপোনালোকে নিৰ্বাচন কৰক। মোৰো এইখিনি আজি ক'বলগীয়া আছিলে। কাৰণ সঁচাকৈ আজি খুব ভাল লাগিছে। কাৰণ অসমৰ পৰিৱেশ পৰিস্থিতি যি বিনষ্টৰ ফালে গৈছিলে, সঁচাকৈ জুবিন দাৰ প্ৰচেষ্টাত হয়তো আকৌ এখন সোণৰ সমাজ গঢ়ি তোলাৰ যি সপোন আছিলে, এইটো দেখা গৈ আছে বাস্তৱত ৰূপায়িত হ'বলৈ আৰু বেছি দিন বাকী নাই। আৰু এনেকৈ যদি আমি সদায় মিলা প্ৰীতিৰে ভাতৃত্ববোধেৰে থাকোঁ, অসমখন ভাৰতবৰ্ষৰ এখন উন্নতমানৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি পৰিগণিত কৰিম। আমাৰ সপোন বেছি দূৰত নাই। আমাৰ সপোন হয়তো আমি আগুৱাই গৈ আছোঁ লাহে লাহে। এনেকৈ প্ৰচেষ্টা আমি হাতত ল'লে নিশ্চয় আগুৱাই যাব পাৰিম আৰু অসমখন এখন উন্নয়নশীল ৰাজ্যত পৰিণত কৰিব পাৰিম।